মই এতিয়া সোণজনী জুৱেলাৰীত আছোঁ। ইয়াত কেনেকুৱা ধৰণৰ কালেকশ্যন আহিছে, কি অফাৰ আহিছে সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। এইফালেদি আপোনালোক গোটেইখিনি কালেকশ্যন আহি গৈছে। দাদা কি খবৰ, ভালনে? ভাল ভাল। ৰাইজৰ কাৰণে কেনেকুৱা ধৰণৰ অফাৰ লৈ আহিছে আপোনালোকে? ৰাইজৰ কাৰণে আমি এতিয়া 10 তাৰিখে আমি ডায়মণ্ড এক্সিবিশ্যন কৰিছোঁ আৰু 10 তাৰিখে আপোনাৰ 21 ফেব্ৰুৱাৰীলৈকে ডিছকাউণ্ট দিছোঁ। গ'ল্ডৰ ওপৰত আপোনাৰ 50% ডিছকাউণ্ট মেকিঙৰ ওপৰত আৰু ডায়মণ্ডৰ আপোনাৰ দিছোঁ 10 to 15। জেন্টছৰ ফিংগাৰিং আপোনাৰ 18,000 পৰা ষ্টাৰ্টিং আছে। 18 পৰা ষ্টাৰ্ট হ'ব ষ্টাৰ্টিং আৰু আপোনাৰ লেডিছৰ আছে। লেডিছ আপোনাৰ 13 পৰা ষ্টাৰ্টিং আছে। এইটো আপোনাৰ নতুন কালেকশ্যন চাব পাৰে। এইটো খুব ধুনীয়া লাগিছে কালেকশ্যন। এইটো কিহৰ হয় ষ্টাইলটো? আপোনাৰ গ'ল্ডৰ হয়, গ'ল্ডৰ 2 কেৰেটৰ হয়। এইটো কিমানত আহিব বুলি ক'লে? এইটো আপোনাৰ এপ্ৰক্স আপোনাৰ 18,000 মান আহিব। 18,000 আহি যাব। এইফালেতো খুব ধুনীয়া ধুনীয়া কালেকশ্যন আহি গৈছে। এইবিলাক কালেকশ্যন কেনেকুৱা হ'ব প্ৰাইচখিনি? আপোনাৰ 13 পৰা ষ্টাৰ্টিং আছে। ডায়মণ্ডৰ হ'ব আপোনাৰ 7,000 পৰা ষ্টাৰ্টিং আছে। ডায়মণ্ডৰ আপোনাৰ এইটো দাম মই দেখাইছোঁ। এইটো আপোনাৰ 15,600 আছে। দেখিছে খুব ধুনীয়া লাগিছে ডায়মণ্ডটো। এইটো 15,600 আহি যাব ন? 600। এইফালেদি চাওঁ এইখিনি ডিছকাউণ্ট আহিব ইয়াত। এইখিনি আপুনি ইয়েৰিং আছে 22 কেৰেটৰ চব। এইখিনি ইয়েৰিং, এইখিনি খুব ধুনীয়া লাগিছে কালেকশ্যন। এইফালেদি আহি গৈছে চেইনৰ কালেকশ্যন। চেইনখিনি কেনেকুৱা আছে? চেইন আপোনাৰ 35 পৰা ষ্টাৰ্টিং আছে। এনেকুৱা চেইন পৰিব 1,60,000 মান ৰাখি যাব। এনেকুৱা চেইন। এতিয়া আপোনালোকৰ ইয়াত বিয়াৰ সম্পূৰ্ণ ছেট পোৱা যায় নাই? সম্পূৰ্ণ ছেট পাব। সম্পূৰ্ণ ছেট পোৱা যায়। সম্পূৰ্ণ ছেট দেখুৱাওকচোন আমাক। চাওক ভাল লাগে, খুব ধুনীয়া ধুনীয়া ফুলি আৰু নেকলেছৰ ছেট আহি গৈছে। দাদা এইখিনি প্ৰাইচ কিমানৰ পৰা ষ্টাৰ্ট হৈছে? এইখিনি আপোনাৰ 67,000 ষ্টাৰ্ট হৈছে অকল নেকলেছ আৰু ফুলি হ'লে লগত ফুলি আপোনাৰ কমপ্লিট ছেট আপোনাৰ 1,20,000 1,30,000 পাই যাব সম্পূৰ্ণ ছেট। এতিয়া আপোনালোকৰ এইখিনি অফাৰ কেনেকুৱা চলি আছে? এইটো অফাৰ আপোনাৰ 50% মেকিঙৰ ওপৰত দিছোঁ। অকল মেকিঙৰ ওপৰতহে থাকে নেকি? অকল মেকিঙৰ ওপৰত, অন্য কোনো অফাৰ নাই চলা? অকল মেকিঙৰ ওপৰত। মেকিঙৰ ওপৰত 15% 50% মেকিঙৰ ওপৰত 50% চলি আছে। খুব ধুনীয়া ধুনীয়া নেকলেছ আপোনালোকে দেখিছে, গোটেইখিনি ফুলি। আপোনালোকৰ ইয়াত যদি বিয়াৰ সম্পূৰ্ণ গোটেইখিনি গহনা লয় তেতিয়া কেনেকুৱা ধৰণৰ অফাৰ আছে? চেম 50% পাব। 50% গোটেইখিনি 10 তাৰিখৰ পৰা 21 তাৰিখলৈ দিছোঁ অফাৰটো। আৰু আপোনালোকৰ ডায়মণ্ডৰ কিবা এটা অফাৰ চলি আছে বুলি কৈছিল যে? ডায়মণ্ডৰ আপোনাৰ দিছোঁ 10 to 15% ডিছকাউণ্ট। ডায়মণ্ডত 10 to 15% কেতিয়ালৈকে চলিব? এইটো 10 তাৰিখৰ পৰা 21 তাৰিখলৈকে। 21 তাৰিখলৈকে। আৰু আমাৰ ডায়মণ্ড এক্সিবিশ্যন আছে 10 তাৰিখৰ 12 তাৰিখলৈ। তাত কিবা হেৰি থাকিব নেকি? তাত হিউজ কালেকশ্যন থাকিব, তাত আহি চাব পাৰে আৰু 10 to 15% তাত ডিছকাউণ্ট আছে। তাত ডিছকাউণ্ট থাকিব। খুব ধুনীয়া ধুনীয়া কালেকশ্যন আছে, আপোনালোকক দেখাই আছোঁ। এতিয়া আপোনালোকক খাৰু কালেকশ্যনখিনি দেখাবলৈ লৈ আহিছোঁ। এইখিনি কিমানৰ পৰা ষ্টাৰ্টিং হৈছে প্ৰাইচ আপোনালোকৰ? আপোনাৰ ইয়াত 4 পাটত 13,000 পৰা ষ্টাৰ্টিং। 4 পাটত 13,000। 13,000 আৰু আপোনাৰ এইটো বাউটি আছে। এইটো আপোনাৰ 2 পাটত 13,000। 2 পাটত 13,000। আৰু এইখিনি? এইটো বেংগল আছে। এইটো 14,000 পৰা ষ্টাৰ্টিং। 14,000 পৰা ষ্টাৰ্টিং হয়। এইবিলাক ৱেটত হয় নে কি হয়? এইটো আপোনাৰ বনজৰ ওপৰত হয়। বনজৰ ওপৰত থাকে। আৰু কেনেকুৱা ধৰণৰ আছে খাৰু কালেকশ্যন? ৰুলি এইবিলাক 28,000 পৰা ষ্টাৰ্টিং। এইবিলাক এতিয়া ডিছকাউণ্ট কেনেকুৱা চলি আছে? এইটো আপোনাৰ 50% ডিছকাউণ্ট মেকিং হ'ব 50%। এইবিলাক খুব সুন্দৰ সুন্দৰ ছেট আছে, আপোনাক গোটেইখিনি ছেট দেখুৱাইছোঁ। এইফালে এইখিনি বাৰুতি ন? বাউটি। এইখিনি কেনেকুৱা? এইখিনি বাউটি 13,000 যোৰা। 13,000 যোৰা। এইফালে সুন্দৰ সুন্দৰ বাৰুতি ছেট আছে। আপোনালোকৰ ইয়াত মানে যেনেকুৱা ডিজাইনৰ লাগে তেনেকুৱা বনাই দিয়ে ন? কাষ্টমাৰ যি আহিলে ডিজাইন এটা লৈ আহে তেতিয়া বনাই দিব নাই? যেনেকুৱা ডিজাইন লাগে সম্পূৰ্ণ বনাই দিয়া। খুব ধুনীয়া ধুনীয়া কালেকশ্যন আছে, আপোনালোকে ইয়ালৈ আহক, ইয়াত কালেকশ্যনখিনি চাই লওক। দাদাই মোক খুব ধুনীয়াকৈ দেখুৱালে। অসমীয়া গহনাই হওক, আপোনাৰ যিখিনি জুৱেলাৰী হওক বা আপোনাৰ ডায়মণ্ডৰ হওক, গোটেইখিনি দেখুৱাইছে। শেষত আপুনি কি ক'ব বিচাৰে? আপোনালোকে ইয়াত আহক, ইয়াত আহি পেলাই আপোনাৰ কালেকশ্যন যি আছে পচন্দ হওক লৈ যাওক আমাৰ ইয়াৰ পৰা। আপোনাৰ অফাৰ আমি দি আছোঁ। আপোনালোকে এতিয়া 15% অফাৰ দি আছে। 15% অফাৰ দি আছোঁ আৰু চাই গ'লে বস্তুটো গম পাব কি বস্তু। আপোনাৰ যদি কিবা অৰ্ডাৰ দিব পাৰে, অৰ্ডাৰটো আমি সেইটো আপোনাক সুবিধা দিম। আপোনালোকৰ ডেস্কটপত নম্বৰ দিয়া থাকিব, আপোনালোকে গৈ আপোনালোকে আহিবও পাৰে। আপোনালোকৰ অনলাইনত দিয়া সুবিধা আছে নেকি? অনলাইনৰ সুবিধা নাই। অনলাইনৰ সুবিধা নাই। আপোনালোকে দোকানলৈ আহক আৰু ইয়াৰ পৰা আপোনালোকে মন পচন্দৰ গহনাখিনি লৈ যাওক। আপোনালোকৰ কিবা ডিজাইন আছে আমি সেই ডিজাইন আপোনালোকক বনাই দিব। আপোনালোকৰ ডিজাইন যদি থাকে তেতিয়াহ'লে কণ্টেক্ট কৰক, আপোনাক আহক আৰু আপোনালোকক সকলোখিনি বনাই দিব। লাষ্টত আপোনালোকে
ভিডিঅ'টো সামৰিবলৈ লৈছোঁ ইয়াৰ পৰাই জয় আহোম।